शिव शंभो ओम शं ओम शं ओम शं शिव शंभो ओम शं ओम शं ओम शं शिव शंभो ओम शं ओम शं ओम शं शिव शंभो Hey friends, welcome to my channel Zoom in Life. আজি মই আৰু সমৰ আহিছো লংকেশ্বৰ মন্দিৰলৈ। আহিলোতো কিন্তু কিমান চিৰি উঠিব লাগিব তাৰ ঠিক নাই, বহুত বেছি চিৰি আছে ইয়াতে। আগতেও মই ইয়ালৈ আহিছিলোঁ, কিন্তু আজি সমৰ লগত আহিছোঁ, চব ভাল লাগি আছে। বলকচোন ওপৰলৈ যাওঁ আৰু আপোনালোকক দেখাওঁ কেনেকুৱা হয় লংকেশ্বৰ মন্দিৰটো। হয়তো কোনোবা আহিব ইচ্ছা কৰিছে বা কোনোবাটো আহিছেও ইয়ালৈ, বলক ওপৰলৈ যাওঁ। চাওক আৰু বহুত চিৰি আছে উঠিবলৈ। চ' ষ্টাৰ্ট কৰিছোঁ এতিয়া। চ' লেটছ গো। ওকে, আমি প্ৰথম উঠিয়ে পাইছিলোঁ তলত গণেশ মন্দিৰ আছিল, আৰু ইয়াতে আহি পাইছোঁ ইয়াতে এটা শনি মন্দিৰ আছে। তাৰপৰা আৰু ওপৰলৈ আৰু মন্দিৰ আছে। তে বলক আগতে শনি মন্দিৰত দৰ্শন কৰোঁ, তাৰপিছত যাম ওপৰলৈ। ব'লা চমৰ। আচ্ছা, এইটো শনি মন্দিৰ হয়, আৰু ইফালৰ পৰা আচল মন্দিৰটোলৈ যায় লংকেশ্বৰ ধাম। আৰু বহুত চিৰি আছে। আহা আগতে শনি মন্দিৰত দৰ্শন কৰোঁ। চেণ্ডেল চাগে ইয়াত থ'ব লাগিব, চেণ্ডেল থৈ যাওঁ। আহা ভিতৰত যাওঁ। বৰ্তমান আহিছোঁ শনি মন্দিৰলৈ। বহুত ধুনীয়াকৈ শনি মন্দিৰটো বনাইছে, কিন্তু আৰু এটা স্পেচিয়েল বস্তু মই দেখাই দিওঁ। ইফালে চাওঁ, হনুমানজীৰ বহুত ডাঙৰ এটা প্ৰতিচ্ছবি মূৰ্তি এটা বনোৱা আছে। ইফালৰ পৰাই যায়, ওপৰটো চাগে যাব নোৱাৰিম, আৰু একচুৱেলি বৰষুণ দি আছে অলপ অলপ। চ' তালৈ নাযাওঁ, মই ইয়াৰ পৰাই দেখাই দিছোঁ। চাওক বৰ ধুনীয়া। বলক এতিয়া শনি মন্দিৰলৈ যাওঁ। আহক, প্ৰথমে সেৱা সন্মান কৰি লওঁ, তাৰপিছত আমাক দেও অকণমান ক'ব লংকেশ্বৰ মন্দিৰৰ বিষয়। তে আগতে সেৱাটো কৰি লওঁ। ওকে, আমাৰ প্ৰাৰ্থনা হৈ গ'ল। এতিয়া দেওৰ পৰা শুনো অকণমান আপুনি লংকেশ্বৰ মন্দিৰৰ বিষয়টো কওকচোন। লংকেশ্বৰ বিষয় মানে আমাৰ শনি মন্দিৰৰ বিষয়ে মই জানিম। আচ্ছা, আপুনি শনি মন্দিৰৰ যিহেতু শনি মন্দিৰৰ পূজা। ঠিক আছে, কওকচোন অকণমান শনি মন্দিৰ। শনি মন্দিৰটো মানে বৰ্তমান চলি থকা 2005 চনতে স্থাপিত হৈছিল। মন্দিৰটো গোটেইবিলাক গ্ৰহ নৱগ্ৰহ জড়িত মানে স্থাপন কৰা হৈছে। এই মন্দিৰত যিবিলাক মানুহৰ মানে মাংগলিক দিশ বেয়া বাৰু কিছুমান ল'ৰা ছোৱালী নহয়, মাংগলিক দিশ বিয়া বাৰু ৰখি থাকে, বেয়া বাৰু নহয়। কিছুমান ল'ৰা ছোৱালীয়ে মানে পঢ়া শুনা কৰিব নোৱাৰে, কিছুমান ধৰক কিছুমান বিভিন্ন ধৰণৰ অসুবিধা থাকিলে ইয়াত আহিলে বিভিন্ন ধৰণৰ পূজা অৰ্চনা কৰি তাৰপিছত মানে তেওঁলোক ভাৰসাম্য এটা পায়। নেকি তেওঁলোকৰ মানে এই সমাজত স্থিতি এটা লাভ কৰে। বলক ইয়াৰ পৰা ওলাই যাওঁ, শান্তি বজাই। এতিয়া যাম মেইন মন্দিৰলৈ, লংকেশ্বৰ মন্দিৰ। আকৌ ইমান চিৰি বগাব আছে, বহুত আছে, কিন্তু ভাল লাগি আছে আহি কিনে চিৰি বগালে। কিন্তু হেৰি ভাগৰ লগা নাই, হয়নে? আগৰ অনুভৱ হোৱা নাই, একদম অনুভৱ হোৱা নাই। তে বলক এতিয়া ওপৰলৈ যাওঁ, মেইন মন্দিৰটোলৈ। ওকে, ফাইনেলি আমি আহি পালোঁ যোনটো আমাৰ উদ্দেশ্য আছিল, য'লৈ অহা লংকেশ্বৰ মন্দিৰলৈ। ইয়াতে শুনিবলৈ পাইছে এটা বহুত ডাঙৰ হেৰি আছে, শিৱলিংগ আছে, যোনটো এটা পাথৰ হয়। একচুৱেলি এইটো কোনো মানুহে বনোৱা নহয়, বহুত ডাঙৰ পাথৰ, এইটো শিৱলিংগ বুলি কয়। সেইটোকে পূজা কৰা হয়। আৰু আগত এটা শিৱলিংগ আছে, যোনটো মানে এইটো আৰ্টিফিচিয়েল হয়, বনোৱা হয়। বলক ওপৰলৈ যাওঁ।
মন্দিৰটো চাই সঁচাই বৰ ধুনীয়া মন্দিৰ আৰু হয়নে? ভাবো বহুত ওপৰত আহিছো ন? বহুত ওপৰত আহিছো 500-300 মান আমি চিৰি উঠিছো বেছি উঠিছো ন বহুত ভাগৰো নহয় অকণমান লাগিছে অকণমান শ্লাইড অকণমান ইয়াতে বেলটো বজাই লওক অ'কে মন্দিৰৰ ভিতৰলৈ সোমাইছো আজি একচুৱেলি কিবা আৰু বন্ধ আছে চ' সেইকাৰণে আজি হেৰি কৰা নাই বেছি মানুহ নাই আমি কিবাকে আহিছোঁ পাৰ্মিশ্যন লৈ চ' এইটোৱে হ'ল সেই শিৱলিংগটো ডাঙৰ শিলৰ আকৃতিত আছে শিৱলিংগটো আৰু এইটো ইয়াতে পূজা কৰা হয় এইখিনি জেগাত চ' এইটোৱে এতিয়া আজি ইয়াতে কোনো বহাও নাই চ' আমি দূৰৰ পৰাই সেৱা কৰি লওঁ সেৱা কৰি কিনে আমিও ওলাওঁ আচ্ছা আমাৰ ভাগ্যটো বহুত ভাল যে আমি আহি পালে আৰু লগে লগে দেও আহি পালে আমি এতিয়া দেওক সুধিম এই আমাৰ যে ইমান ডাঙৰ শিৱলিংগটো আছে এইটোতো নিশ্চয় কিবা এটা তাৰ বৈশিষ্ট্য আছে এইটোৰ বিষয়ে অকণ ক'ব নেকি এইটো কেতিয়া স্থাপিত হৈছিল বা এইটো স্থাপিতটো বোলে একেবাৰে বস্তুটো যেতিয়া পুৰণি পূৰ্বে 1800 চনতে বোলে আছে 1805 পৰাই পাছত বোলে কোৱা শুনে আমাৰ কমিটিৰ মতে শুনা মতে তেতিয়াৰ যুগতে বুলি কৈছিল তাৰমানে হেৰি ৰাৱণে ইয়াতে আছিল বোলে ৰাৱণে তপস্যা কৰিছিল আৰু তপস্যা কৰি বৰদান পাইছিল ৰাৱণটো মোৰ পূজা একেলগে হ'ব ৰাৱণৰ পূজা হয় নেকি ৰাৱণৰ পূজাটো নহয় কিন্তু সেইটো কোৱা আহি যায় মানে এনেতো ৰাৱণ শিৱৰ চবচে ডাঙৰ ভক্ত ডাঙৰ ভক্ত নাই ৰাৱণৰ ওপৰত নাই কোনো তো সেই তেতিয়াৰ পৰাই আৰু ইয়াতে মানুহ বেছি কেতিয়া হয় মানুহ বেছি হয় সকলোকে হায়েষ্ট মানুহ হয় শাওণ মাহ মানে যেতিয়া আপোনাৰ ঢেৰ মানুহ হয় তাৰপিছত এনেই মাঘৰ পৰাই মানুহ বেছি হয় মাঘৰ পৰাই হয় আৰু এইকেইদিন কম অলপমান ন আহিন ভাদাৰ পৰাই কম হয় ভাদাৰ পৰাই আঘাণত গ'লে কমি যায় গুৰুজনৰ তিথিত হয় তেতিয়াৰ পৰা কি মাহাত্য আছে নাজানো আৰু গুৰুজনৰ তিথিৰ পৰাই তাৰমানে মানুহ বাঢ়ে বাৰু অ'কে এই ভিডিঅ'টোৰো মই এণ্ডিং কৰোঁ আজি এইটোৱে আছিল আমাৰ লংকেশ্বৰ মন্দিৰ বৰ ধুনীয়া আহি সঁচাই মনটো পবিত্ৰ লাগি গ'ল আৰু আপোনালোকেও যদি আহিব বিচাৰে ইয়াতে শাওণ মাহত আহিব পাৰিব ইয়াতে শিৱৰাত্ৰি বহুত ডাঙৰকৈ হয় বলবম হয় গোটেইখিনি হয় বহুত জেগাৰ পৰা বহুত মানুহ আহে যেতিয়া ইচ্ছা তেতিয়াই আহক আৰু বেছি একো নকওঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সেই বেল আইকনটো টিপিব নাপাহৰিব আজিয়ে ছাবস্ক্ৰাইব কৰি দিয়ক যদি কৰা নাই অ'কে বাই বাই